যিটো মোৰ পে'মেণ্ট লৈ খেলি মেলি পাই আহিছোঁ। গতিকে বহুদিন ধৈৰ্য ধৰি তেনেকৈ মই এডজাষ্টমেণ্টত কাম, গতিকে মই বহুতখিনি সিদ্ধান্ত লৈ পেলাই এই থিয়েটাৰখনত আছোঁ এতিয়ালৈকে। আৰু হেল্ল' এভৰিৱান, আজিৰ ফাৰ্ষ্ট নিউজটো হৈছে ফুকনৰ বিষয়ে। আপোনালোকে জানে যে ফুকন এতিয়া ৰাছিয়াত আছে। তাত তেওঁ এখন ৰেষ্টুৰেণ্টত অসমৰ চাহৰ কথা দেখায়। ক্লিপটো আপোনালোকে চাই লওক। নেক্সট নিউজটো হৈছে প্ৰিয়ম পল্লৱীৰ বিষয়ে। প্ৰিয়ম পল্লৱী এইবাৰ অভিনন্দন থিয়েটাৰত অভিনয় কৰে। প্ৰিয়ম পল্লৱীয়ে অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপ্ৰ তালুকদাৰৰ ওপৰত এটা অভিযোগ দিয়ে যে তেওঁক বহুত দিন ধৰি পে'মেণ্ট কৰা নাই। তাক লৈ তেওঁ কি কয়, ক্লিপটো এবাৰ চাই লওক। ক'বলৈ অভিযোগ দিবলৈ নাই, কিন্তু থিয়েটাৰখনৰ যিজন প্ৰযোজক আমাৰ জ্যোতিপ্ৰ তালুকদাৰ, তেখেতলৈ বহুত ডাঙৰ এটা অভিযোগ দিম বুলিয়ে ক'ম, যিহেতু কথাখিনি ক্লিয়াৰলি ক'বলৈ লৈছোঁ। আজি প্ৰযোজকজনে মোক মোৰ যিটো পে'মেণ্ট সেইটো দিবলগীয়া কথা আছে। আজি বুলি নহয়, অৱশ্যে এই থিয়েটাৰখনত মই প্ৰথমৰ পৰাই যিটো মোৰ পে'মেণ্ট লৈ খেলি মেলি পাই আহিছোঁ। গতিকে কথাখিনি অকণমান মই যেতিয়া বহুত টানকৈ তেখেতক ক'লোঁ যে পইচা পে'মেণ্টখিনি নহ'লে অকণমান দিগদাৰ হয় সময়মতে, যিহেতু আমি বেমাৰে আজাৰে যিয়েই নহওক আমাৰ পৰিস্থিতি আমি অনুষ্ঠান কৰি থাকিব লাগে। গতিকে কালি কথামতে তেখেতৰ আজি পে'মেণ্ট দিয়া কথা। নেক্সট নিউজটো হৈছে খানজাদিৰ বিষয়ে। খানজাদি ৰিচেণ্টলি ইনষ্টাগ্ৰামত লাইভ আহে। তাত তেওঁ বিবেক বৰাৰ লগত কথা পতাও দেখা যায়। তেওঁ এইবাৰ বিহুত অসমলৈ আহিব বুলিও কয়। তাৰে এটা ক্লিপ আপোনালোকে চাই লওক। To the public of Assam, ever কৈ দিয়া জয় অসম, people will love it. আৰু চবকে লগ পাম আৰু মই কনচিয়াছ বনাই ফ্লাই, নেক্সট নিউজটো হৈছে ছবিক ব্লগছৰ বিষয়ে। ছবিক ৰাজখোৱাই এটা ভিডিঅ' আপলোড কৰে, য'ত তেওঁ এজনী দুখীয়া ছোৱালীক হেল্প কৰিব বুলি কয়। ছোৱালীজনী এইবাৰ মেট্ৰিক দিব। ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। নেক্সট নিউজটো হৈছে ট্ৰেভেলাৰ নয়নৰ বিষয়ে। নয়নদাই খ্ৰীষ্টমাছৰ দিনা দুখীয়া মানুহক হেল্প কৰা দেখা গ'ল, য'ত ৰাস্তাত থকা মানুহক কম্বল বিতৰণ কৰে। নেক্সট নিউজটো হৈছে PM নৰেন্দ্ৰ মোদীৰ বিষয়ে। PM নৰেন্দ্ৰ মোদীৰ ইউটিউব চেনেলটো 20 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল, আৰু অল ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মিলাই তেওঁ ৱৰ্ল্ডৰ হায়েষ্ট ফলোৱাৰ লিডাৰ হৈ যায়। নেক্সট নিউজটো হৈছে আনন্দ মিশ্ৰাৰ বিষয়ে। আনন্দ মিশ্ৰা ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ পৰা ৰিজাইন কৰে। জানিবলৈ পোৱা মতে তেওঁ বিহাৰত নেক্সট লোকসভাৰ ইলেকশ্যনৰ বিজেপিৰ পৰা উঠিব বুলি জানিব পৰা যায়। নেক্সট নিউজটো হৈছে সালাৰ মুভিখনৰ বিষয়ে। সালাৰ মুভিখনৰ অপেনিঙৰ দিনাই 178 কৰোৰ টকা কালেকশ্যন কৰা দেখা যায়। থেংক ইউ ফৰ ৱাচিং।